Welcome to Indrani's vlog. Yes. আজি ৰাতিপুৱা আমি ব্লগটো আৰম্ভ কৰিছোঁ আৰু এতিয়া 8টা বাজিব হ'ল আৰু আমি আজি ক'ত যাম গৈ আছো আৰু এজনী আছে লুকাই আছে ক'লে যাম আমি কৈ দে আমি আজি যাম ধেমাজি yes আৰু আমি ডিব্ৰুগড়ত আছোঁ তো আজি আমি ফুৰিব যাম আমাৰ লগৰ চব তো ভালকৈ জেগাটো আমি নাজানো ন একজেক্ট জেগাটো ধেমাজি হয় আৰু তাত মানে কোনটো জেগা আমি ভালকৈ তাত গৈ পেলাই ক'ম তো থাকক আমাৰ লগত আৰু ব'লক যাওঁ ধেমাজি চলো এয়া ৰাইজ পূৰা কথা পতাত ব্যস্ত আৰু এগৰাকী ফোনত ব্যস্ত আৰু আমি এতিয়া আহি আছোঁ গাড়ী লৈ আৰু এয়া অৱশেষত চাহ বাগানৰ পাৰে চাহ বাগানৰ দৃশ্য উপভোগ কৰি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ ধেমাজিলৈ গম পাইছে আমি এটা খুব ধুনীয়া জেগাত গৈ আছো আৰু আজি ক্লাছমেট শেষবাৰৰ কাৰণে ক'বালৈ গৈ আছো আৰু ক'লে গৈ আছো সেইটো ক'ব ইণ্টাৰনেট ক'ব হয়নে ক'লে গৈ আছো এতিয়া আমি পাবলৈ হৈছে বগীবিল আৰু বগীবিলৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ৰ'ব আজি প্ৰথমবাৰৰ বাবে ধেমাজিলৈ বুলি আহিলোঁ আৰু বাটত ইমান ধুনীয়া পৰিৱেশ মানে পাৰ কৰি আহিছোঁ কিন্তু সকলোবোৰ ভিডিঅ' কৰাও সম্ভৱ নহয় যিমানখিনি পাৰোঁ দেখুৱাইছোঁ আপোনালোকক এয়া চাওকচোন ইয়াৰ পৰিৱেশ আৰু এয়া আমি অৱশেষত আহি আমাৰ গন্তব্যস্থান পালোহি Hey guys! Hi! আমি ক'ত আছো গাড়ীখন আনিব পাৰিব কৈছে আমি এতিয়া ক'ত আহিছোঁ নিজে চাই আমি এতিয়া আহিছোঁ পাঞ্জাল চাৰ স্কুল একদম মানে এইফালে চাই দিয়ক এবাৰ ভালকৈ দেখাম বাৰু পিছত তো আমি এতিয়া গৈ আছোঁ গুণাইছে বহুত বেয়া কিবা গুণাইছে মে বি ব্ৰইলাৰ ফাৰ্ম আছে চাগে এইখিনি তো এতিয়া আমি গৈ আছোঁ আৰু এখন স্কুলত যাম আমি ন এই গোটেই ট্ৰিপটোৰ মানে মেইন লিডাৰ আমাৰ এইগৰাকী বাইদেউ প্ৰণামী বাইদেউ সেই বুলি আৰু তোমাক ক্ৰেডিট দিয়া নাই আৰু তাকে এইবিলাক মানে ক্ৰেডিট দিব নাজানে মানে এইবিলাক হ'ব তো আমি গৈ আছোঁ এতিয়া পাহাৰত উঠি তো চাই থাকক তো আমি এতিয়া সকলো পাহাৰৰ ওপৰলৈ গৈ আছোঁ আচলতে আমি যিখন স্কুললৈ আহিছোঁ সেই স্কুলখন অলপমান পাহাৰৰ ওপৰত আছে তো আমি এতিয়া সকলো তালৈকে গৈ আছোঁ চাহ খাইছে দেই তো এয়া আমাৰ হিমাক্ষী বাইদেউ কাটাতাৰ পাৰ হৈছে ওপৰলৈ যাবৰ কাৰণে এয়া মুগ্ধ আৰু এনেকৈ সকলোৱে এতিয়া লাইন পাতি আছে আৰু কাটাতাৰ পাৰ হৈ চব যাম এতিয়া আমি ওপৰলৈ আহি আছোঁ এতিয়া আৰু জুৰিৰ যে যোনটো শব্দ অকণমানকৈ শুনা পাইছোঁ আৰু এয়া প্ৰণাম আহি আছে আৰু এয়া স্কুলৰ ক্লাছ হৈ গ'ল এয়া আমাৰ বৰষাই পাহাৰ বগাইছে তুমি যাবা এতিয়া ন জিম্পি যা আকৌ ইয়াত উঠ নাযাওঁ নেকি আজি তুমি বৰ ধুনীয়াকৈ শুই আহিছিলা ওলাবা অকণমান আগত শুই আহিছিলা ন ভিডিঅ' ভালকৈ ওলাব আৰু কেনেকৈ শুইছিলা ভিডিঅ' হৈছে কেনেকৈ শুইছিলা বৰষা কেনেকৈ শুইছিলা আৰু এয়া চাংঘৰৰ ওপৰৰ পৰা ইয়াৰ মনোমোহা দৃশ্য কি যে ভাল লাগিছে নহয় সঁচাকৈ বহুত বেছি ধুনীয়া আৰু ইমান ধুনীয়া বতাহ মাৰি আছে ইয়াত থাকিব পালেতো আৰু একো নালাগে সঁচাকৈ আৰু এইফালে আমাৰ এয়া ৰাইজে বহি কথা পাতি আছে নৰেন বৰষা
সকলোৱে কথা পাতি আছে আৰু ইয়াৰ ধুনীয়া পৰিৱেশটো অকণমান উপভোগ কৰি আছে। তো গাইজ আমি এতিয়া নদীলৈ গৈ আছোঁ আৰু এই জেগাখিনি একচুৱেল নামটো কি হয় সেইটো মই কোৱা নাছিলোঁ। তো এতিয়া মোৰ লগত আছে নৰেন আৰু সি ইয়াতে আছিলে, তো সি কৈ দিব এতিয়া। কৈ দেচোন ভালকৈ। এই জেগাডোখৰ নাম সুবাহী বুলি কয়। মৰিধলৰ পৰা মৰিধল চাৰিআলিৰ পৰা ডিব্ৰুগড়ৰ পৰা আহিলে ৰাইট চাইডে সোমাই আহিব লাগে আৰু এই আমাৰ অৰুণাচল বৰ্ডাৰ লাগি আছে আৰু মানে আধা অৰুণাচল আধা মানে অসম তেনেকুৱা মাজত আছে স্কুলখন। আৰু ইয়াতে এখন কি আছিলে স্কুলখন? বিদ্যাদা লিভিং স্কুল। য়েছ, আমি এতিয়া তাতে ডিব্ৰুগড় ইউনিভাৰ্চিটি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ প্ৰাঞ্জল ছাৰৰ স্কুল হয়। অঁ, তো আমি ইয়াতে চবেই ৰেষ্ট ল'লোঁ আৰু এতিয়া ফালে এয়া গৈ আছে আৰু আমি যাম এতিয়া। আমাৰ ইণ্টাৰভাইটাৰ কৈছে তাৰপিছতে মই আহি আছোঁ। ভাস্কৰ বাবা আহিছে। কি ধুনীয়া আৱাজ। এফালে ঘূৰি চাই দে। তো গাইজ আমি অকণমান পানীত খেলিলোঁ কৰিলোঁ আৰু এয়া কলা পৰি গ'লোঁ চেছ। আৰু এইফালে ৰাইজে এতিয়াও এইফালে আছে আৰু এইফালে এয়া খেলি আছে, কিন্তু আমি আৰু নাথাকোঁ পানীত, মানে বহুত ৰ'দ লাগিছে। তো আমি পাৰলৈ যাওঁ আৰু ৰাইজে কি কি কৰে চাই থাকোঁ। ভাত খাবলৈ গৈ আছোঁ আৰু চাবলৈ গৈ আছোঁ ছাৰৰ সেই সপোনৰ বিদ্যালয়খন যোনখন ইমান কষ্ট কৰি বনালে আৰু আৰু এই দুটা নতুনকৈ আহিছে, এই দুটা প্ৰাণী নতুনকৈ আহিছে। এটা এইটো আৰু এটা দেৱ। ওলাই দিয়া তুমি অকণমান। আমি নতুন ব্লগৰ কাৰণে নেকি? নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱপ্ৰদীপ বৰা। মই অমিতা খাই ভাল পাওঁ। তো আমি এতিয়া চব গৈ আছোঁ। পানীয়ে খাইছে আৰু নিদিলে। কি খাইছা তুমি আজি? ভেজ ন? তুমি এনে ভেজ খোৱাটো? দেখিছে প্ৰকাণ্ড পিছ মাংস উঠাই লৈছোঁ। এতিয়া মই খাওঁ। মোক বেলেগ একো নালাগে ছাৰ, মই তহঁতক কি দিব পাৰিলোঁ কি দিব পাৰিলোঁ নাজানো। তহঁতি যোৱাৰ আগতে মোক টকা 2000 তইতো আমাক আজিলৈকে কি দিলি? যোৱা আগতে আৰু আমি গেষ্ট হাউচত অলপ ৰেষ্ট লৈ ভাত পানী খাই এতিয়া আহি আছোঁ সেয়া বিদ্যাদা লিভিং স্কুললৈ। আৰু মানে ইমানেই ধুনীয়া পৰিৱেশ, ইয়ালৈ আহি সঁচাকৈ ভাল লাগিছে। আৰু এইখনেই হৈছে ছাৰৰ মৰমৰ বিদ্যাদা লিভিং স্কুল। সঁচাকৈ মানে এনেকৈ যে পাহাৰৰ ওপৰত এনেকুৱা এখন ধুনীয়া স্কুল আৰু ইয়াৰ পৰিৱেশটো, এইখিনি হোষ্টেল হয়, ইয়াতে হোষ্টেলৰ ব্যৱস্থাও আছে, সকলোখিনি আছে। তো ইমান ধুনীয়াকৈ যে বনাইছে, সঁচাকৈ ভাল লাগিছে বহুত আহি পেলাই। হে গাইজ, তো আমি বাই বাই কৰিব হৈ গ'ল আৰু আজি লাষ্ট আমি লগ পালোঁ চবেই আৰু কেতিয়া লগ পাওঁ নাজানো। গতিকে আজি আমাৰ অকণমান ফূৰ্তি কৰিলোঁ আমি চবেই। বছৰীয়া যি আমাৰ যাত্ৰা আছিলে, সেই যাত্ৰাৰ জৱনিকা আজি পৰিছে। কিন্তু পাম, আশা কৰিছোঁ আমি চবেই লগ পাম ন? চবেই লগ পাম। আৰু সেয়া সিদ্ধাৰ্থ এইফালে আহি আছে চব। আৰু আমি বেছি
বাই বাই চাই বাই নকৰোঁ, অকণমান দুখ চুখ লাগি যাব। তো ফূৰ্তি কৰিছোঁ অকণমান আজিৰ দিনটো, ফূৰ্তি কৰিয়ে থাকোঁ। আৰু এইফালে সেয়া ৰাইজে ৰিলছ বনাই আছে, আহিব হোৱাই নাই। সেয়া সঁচাকৈ বহুত ধুনীয়া জেগা দেই, চিৰিয়াছলি বহুত ভাল লাগিলে। আৰু এয়া আমাৰ MLA আহিছে, এয়া MLA আহিছে। কিবা এটা কৈ দিয়া আৰু, আমি আজি লাষ্ট আমাৰ 2 বছৰীয়া যাত্ৰা। বহুত দুখ লাগিছে। এই যোৱা সময়ত চবেই মোক পইচা এটাও নিদিলে, 2000 টকা এটা দে তহঁতি যোৱা, তহঁতক কি দিব পাৰিলোঁ তহঁত দি থৈ যা। তো এতিয়া ইহঁত যাব বাইক লৈ আৰু আমি যাম উইংগাৰত। য়েছ, খেলা হেঁচা খাই যাবা। এই জেগা আছিলেহে, তোমালোক আহিব পাৰিলা হয়। তো এইখিনি আছে। আৰু আজিৰ ব্লগটো আৰু দীঘলীয়া নকৰোঁ, কাৰণ মোৰ মোবাইলটো এতিয়া অফ হৈ যাব, একদমেই চাৰ্জ নাই। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল পালে লাইক এটা কৰি দিব। তো আজিলৈ বাই বাই।